নমস্কাৰ এডিআৰই গ্ৰেড 4 আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু আপোনালোকৰ কুৱেশ্যনকেইটা কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াত অপশ্যন দিয়া হৈছে কাজিৰঙা, মানস, হেমিছ আৰু ওৰাং। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন চি হেমিছ। হেমিছ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন লাডাখত অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনাৰ সময়ত মুখ্যমন্ত্ৰী কোন আছিল? 1973 চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি শৰৎচন্দ্ৰ সিংহ। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত আছে? ইয়াত অপশ্যন দিয়া হৈছে মৰিগাঁও, কাৰ্বি আংলং, গোলাঘাট আৰু নগাঁও। ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নগাঁও। নগাঁও জিলাত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কোনটো দল ক্ষমতালৈ আহিছিল? ইয়াত অপশ্যন দিয়া হৈছে শ্ৰমিক দল, ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু অসম গণ পৰিষদ। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শ্ৰমিক দল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন দিয়া হৈছে 7 মাৰ্চ, 2 জুন, 21 এপ্ৰিল আৰু 5 জুন। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 21 এপ্ৰিল। 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয়। ইয়াৰ পাছৰ কুৱেশ্যনটো সুধিছে ভোলাই শৰ্মা কাৰ ছদ্মনাম? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক ভোলাই শৰ্মা নামেৰে জনা যায় আৰু ৰজনীকান্ত বৰদলৈয়ে মিৰিজুৰি যিখন উপন্যাস হয় সেই উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে লিখিছিল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইয়াত অপশ্যন দিয়া হৈছে ইউনেস্কো, UNO, WWF আৰু UNEP। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন এ ইউনেস্কো। IUCN সংস্থাটো ইউনেস্কোৰ অন্তৰ্গত।